তো বন্ধুসকল আমাৰ এই পৃথিৱীত বহু ধৰণৰ সাপৰ প্ৰজাতি পোৱা যায়। কিছুমানৰ বিগ আছে আৰু কিছুমানৰ নাই, আৰু কিছুমানক ধুনীয়া নালাগে আৰু কিছুমানক ধুনীয়া লাগে। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক পৃথিৱীৰ 5টা ধুনীয়া লগা আৰু ৰং বিৰংগী সাপৰ প্ৰজাতিৰ বিষয়ে দেখুৱাম আৰু তাৰ বিষয়ে অলপ কম। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। নাম্বাৰ 5 হোৱাইট স্নেক। এই সাপৰ প্ৰজাতিটোক মিল্ক স্নেক বুলিও জনা যায়। অষ্ট্ৰেলিয়াৰ জংঘলবোৰত পোৱা এই সাপবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া ইহঁতৰ ৰং বগা হয় আৰু সেই কাৰণে ইহঁতক দেখিবলৈ ধুনীয়া লগা, আৰু ধুনীয়া লগাৰ বাবে ইহঁতক মানুহে ধৰিবলৈ চেষ্টা কৰে আৰু কিছুমানে মাৰিও পেলায়। কিন্তু এই সাপবিলাক যিমান ধুনীয়া লগা আৰু সিমানেই বিষাক্ত। কিন্তু এই সাপবিলাকে ইহঁতক কষ্ট কৰিলেহে কামুৰে আৰু এই সাপৰ প্ৰজাতিটো আজিকালি কমি গৈছে। নাম্বাৰ 4 ৰেইনব' স্নেক। এনেকুৱা ধৰণৰ সাপ দেখিছেনে আপোনালোকে, যিবিলাকৰ ৰং ৰামধেনুৰ নিচিনা আৰু ইহঁতক যেতিয়া আপোনালোকে দেখিব তেতিয়া আপোনাৰ ফটো উঠাও যেন লাগিব। দীঘলৰ কথা ক'বলৈ গ'লে এই সাপবিলাক 166 চেণ্টিমিটাৰলৈ দীঘল হ'ব পাৰে। এই সাপবিলাক পানীৰ ওচৰে পাজৰে থাকে আৰু ভেকুলী মাছ এইবিলাক খায়। নাম্বাৰ 2 টাইগাৰ কিল ব্লেক স্নেক। এই সাপবিলাক অষ্ট্ৰেলিয়াত পোৱা যায়। এনেকুৱা সাপ যদি আপুনি কেতিয়াবা দেখে তেনেহ'লে আপোনাৰ চাই থাকোঁ যেনে লাগিব। কিন্তু এই সাপবিলাক যিমান ধুনীয়া লাগে আৰু এই সাপবিলাক সিমানেই বিষাক্ত হয়। নম্বৰ 1টো জানিবলৈ যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' ৰেগুলাৰ লৈ আহিম। নম্বৰ 1 ড্ৰাগন স্নেক। দক্ষিণ এছিয়াত পোৱা এই সাপবিলাকৰ মাথাটো একদম ড্ৰাগনৰ নিচিনা, সেইকাৰণে এই সাপবিলাকৰ নাম ড্ৰাগন স্নেক। এই সাপবিলাক বহুত ধুনীয়া লাগে। আমি দেখিছোঁ যে বাকী সাপবিলাকৰ দেহটো পিছল আৰু কোনো ধৰণৰ খহটা-খহটি নাই, কিন্তু এই সাপবিলাকৰ পিঠিত ঘঁৰিয়ালৰ নিচিনা কটা থাকে। এই সাপবিলাকৰ কিন্তু কোনো ধৰণৰ বিষ পোৱা নাযায়। Thanks for watching this video.